আজি আমি এই ভিডিঅ'টোত ষ্টক মাৰ্কেট কি, শ্বেয়াৰ মাৰ্কেট কি আৰু ই কেনেকৈ কাম কৰে তাকে আলোচনা কৰিম। থ্ৰুতে ক'বলৈ গ'লে শ্বেয়াৰ মাৰ্কেট হ'ল এনেকুৱা এখন বজাৰ য'ত কোম্পানীৰ শ্বেয়াৰসমূহ বেচা কিনা কৰে, কৰা হয়। আৰু এই বজাৰ দুখনৰ নাম হ'ল বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ, BSE আৰু NSE। আৰু BSE আৰু NSE আপোনাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াই চোৱা চিতা কৰে, যিখন ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰী বিত্ত মন্ত্ৰালয়ৰ আণ্ডাৰত থাকে। এতিয়া এটা প্ৰশ্ন হয়, বহুতো প্ৰশ্ন হয় যে এই বজাৰখনত কোনে কোনে অংশগ্ৰহণ কৰিব পাৰে, কোনে কোনে বেচা কিনা কৰিব পাৰে, বা ইয়াত ব্যৱসায় কৰিবলৈ কিমান পইচাৰ প্ৰয়োজন হয়, এনেকুৱা বহুত ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনত নিশ্চয় আহিছে। ইয়াত আপোনাৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, আপুনি মই সকলোৱে অংশগ্ৰহণ কৰিব পাৰোঁ। যিকোনো ভাৰতীয় ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। 21 বছৰ বয়স হ'লেই ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু 5,000 পৰা 10,000 টকাৰে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে, ইয়াত ইনভেষ্টমেণ্ট কৰিব পাৰে। আকৌ প্ৰশ্ন হয় যে ই লাভজনক হয়নে, বা কিমান পঢ়া শুনা হ'ব লাগিব, বা কি কি শিকিব লাগিব। ছিষ্টেমেটিক ৰূপত ইনভেষ্ট কৰিলে, ছিষ্টেমেটিক ৰূপত আৰম্ভ কৰিলে ইয়াৰ পৰা বহুতো লাভ অৰ্জন কৰিব পৰা যায়। আৰু এজন 10 পাছ বা মেট্ৰিক পাছেই যথেষ্ট ইয়াত সফলতা লাভ কৰিবলৈ হ'লে। আৰু কি কি শিকিব লাগিব এইবোৰ আমি আহিবলগীয়া ভিডিঅ'বিলাকত আলোচনা কৰিম, পিছলৈ আলোচনা কৰিম। আৰু প্ৰশ্ন হ'ব যে ইয়াক ক'ত আৰু কেনেকৈ আৰম্ভ কৰিব পৰা যাব। ইয়াক আৰম্ভ কৰিবলৈ হ'লে আপোনালোকৰ এটা ডিমেট একাউণ্ট আৰু এটা ট্ৰেডিং একাউণ্ট থাকিব লাগিব। আৰু কি কি ডকুমেণ্ট লাগিব? ডকুমেণ্টৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু এটা ছেভিং বেংক একাউণ্ট হ'লে যথেষ্ট, আপুনি একাউণ্ট অপেনিং কৰিব পাৰিব। আৰু একাউণ্ট অপেনিঙৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তলত দিয়া আছে, আপষ্টক্স আৰু HDFC ছিকিউৰিটিজৰ। তাত আপোনালোকে ক্লিক কৰিলেই একাউণ্ট অপেনিঙৰ পেজত গৈ পাব, আৰু তাৰ পৰা অতি সহজে আপোনাৰ ফোনৰ জৰিয়তে অনলাইন একাউণ্ট অপেনিং কৰিব পাৰিব। একাউণ্ট অপেনিং কৰাটো আজিকালি যথেষ্ট সহজ। এজন ছিষ্টেমেটিক ইনভেষ্টৰ হৈ কেনেকৈ শ্বেয়াৰ বজাৰত সফলতা লাভ কৰিব পাৰি তাক আমি অহা ভিডিঅ'বিলাকত আলোচনা কৰিম। এটা ভিডিঅ'ত ইমানবোৰ একেলগে আলোচনা কৰিব নোৱাৰি, ভিডিঅ'টো যিহেতু দীঘল হৈ যায়। সেইবাবে আজি আৰু ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ' সৈতে আকৌ লগ পাম, তেতিয়ালৈকে বাই, থেংকছ।